নমস্কাৰ বন্ধুসকল, নৱজ্যোতিপুৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি চাওক, আমি ৰাণীক্ষেত ভেকচিন আমাৰ RIR মুৰ্গী পোৱালিবিলাকক দিবলৈ লৈছোঁ। সেইকাৰণে আমি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, যাতে আপোনালোকেও পোৱালিবিলাকক ভেকচিন দিয়ক। কুকুৰাৰ পোৱালিবিলাকক আমি বৰ্তমান RIR মুৰ্গী পোৱালিবিলাকক দিম। যিহেতু RIR মুৰ্গী বৰ্তমান আমাৰ এইখিনি 4 দিন হৈছে, আমি 4 দিনত দিম। এনে 5 দিনৰ পৰা 7 দিনৰ ভিতৰত দিব লাগে। বৰ্তমান আমি ৰাণীক্ষেত ভেকচিনটো দোকানৰ পৰা আনি আমি ঘৰত আমি এনেকৈ মিলাই কৰি দিবলৈ লৈছোঁ। কিন্তু আপোনালোকে এটা সাৱধান কৈ দিছোঁ, আপোনালোকে সদায় দোকানৰ পৰা যেতিয়া ভেকচিনটো আনিব, তেতিয়া আপোনালোকে এইটো আইচ বক্সত লৈ আহিব, নহ'লে আপুনি বৰফৰ টুকুৰা দি পলিথিনত আপুনি লৈ আহিব পাৰে। নহ'লে এই ভেকচিনটো ভেলিডিটি থাকে আপোনাৰ 1 ঘণ্টা। আপোনাৰ সেই 1 ঘণ্টাৰ ভিতৰত দিব লাগিব, নহ'লে ভেকচিনটো আপোনাৰ বেয়া হৈ যাব। তেতিয়াহ'লে দিলে আপোনাৰ কোনো লাভ নহ'ব, বৰঞ্চ আপোনাৰ অপকাৰ হ'ব পোৱালিখিনি। সেইকাৰণে আপুনি সময়মতে দিয়ক, আৰু যেতিয়া আনিবলৈ যাব তেতিয়া আপোনালোকে আইচ বক্স এটা লৈ যাব, আৰু নহ'লে ফাৰ্মাচীৰ পৰা বা দোকানৰ পৰা বৰফৰ টুকুৰা পলিথিনত দি লৈ আহিব। আমি বৰ্তমান এনেকৈ ভেকচিনটো মিলাই লৈ আমি পোৱালিবিলাকক দিম। আৰু চাওক, যদিহে ভেকচিনটো ভাল হৈ আছে, তেনেহ'লে এই চিঞ্চত থকা পানীখিনি সেই অট'মেটিক টানি ল'ব। এইটো চাওক, ইমান ধুনীয়াকৈ টানি লৈ গৈছে, মানে এইটো বৰ্তমান ভালেই হৈ আছে। তো কিছুমান বেয়া আহে, তো সেইবিলাকে নাটানে, তো তেনেহ'লে সেইটো বস্তু দি লাভ নাই। বৰ্তমান এনেকৈ আমি মিলাই কৰি ভালকৈ লৰাই ল'ব লাগে। লৰাই লৈ আমি আকৌ চিঞ্চত টানি ল'ম। চিঞ্চটোত টানি লৈ আমি সেই ডপাৰটোত দিম, যিটো ডপাৰত 100 পোৱালিৰ কাৰণে দিয়া হ'ব। সেই ডপাৰটোত আমি আকৌ মিলাই কৰি এটা পোৱালিক আমি এটা চকুত দিম। এটা সাৱধান থাকিব, যাতে এই ৰাণীক্ষেত ভেকচিনটো আপুনি পোৱালিবিলাকৰ এটা চাইডে দিব। যিটো চাইড আপুনি বাছি ল'ব যে এই ৰাণীক্ষেত ভেকচিনটো বোলে সোঁ চকুত দিওঁ, সোঁফালৰ চকুটোত দিওঁ, নহ'লে বাওঁফালৰ চকুটোত দিওঁ। তেনেকৈ গোটেইকেইটা শাৰীকৈ দিব এটা ছাইডত। তেতিয়া নেক্সট যেতিয়া সেইটো আৰু 14 পৰা 16 দিনৰ ভিতৰত গাম্বৰু ভেকচিনটো দিব লাগে, তেতিয়া ইটো চকুত দিব। যিটো বৰ্তমান আপুনি এতিয়া দিব, যিফালৰ চকুটোত দিব সেই চাইডে নিদিব, সেইটো চাইডে দি দিব। চাওক, আমি এনেকৈ মিলাই লৈছোঁ। মিলাই লৈ আমি পোৱালিবিলাকক এটা কৰি দিম। আমি আপোনালোকক দেখুৱাম যে কোনটো চকুত দিলে ভাল হয়, কোন ছাইডত দিলে ভাল হয়, আৰু নেক্সট গাম্বৰু ভেকচিনটো কোনটো ছাইডে দিলে ভাল হয়। সেইটো আমাৰ ফাৰ্মাৰবিলাকক কনফিউজ হয়। তেওঁলোকে ভাবি থাকে যিকোনো চকু এটা দিলেই হ'ব। তেনেকুৱা নহয়, এটা ছাইডে দিব, যিকোনো এটা ছাইডত দিলে ভাল হয়, তেতিয়া নেক্সট ভেকচিনটো দিবলৈ সুবিধা হয়। চাওক, আমি এতিয়া বৰ্তমান সোঁফালৰ চকুটোত দিছোঁ। নেক্সট ভেকচিনটো আমি যেতিয়া গাম্বৰু ভেকচিনটো আমি যেতিয়া 14 দিনত মাৰিম, তেতিয়া বাওঁফালৰ চকুটোত দিম। চাওক কিমান ধুনীয়াকৈ দিছোঁ। তেনেকৈ এটুপ দিব লাগে প্ৰতিটো চৰাই পোৱালিত। আমি RIR মুৰ্গী এইকাৰণে পালন কৰিবলৈ লৈছোঁ। RIR মুৰ্গী বছৰেকত কণী পাৰে 200 পৰা 280 ভিতৰত কণী পাৰে আমি জনাত, আৰু বহুতে কয় 220 পৰা 300 ভিতৰত কণী পাৰে। কিন্তু আমি যিমানখিনিলৈ জানো, এই RIR মুৰ্গী লেয়াৰ কাৰণে বেছি ভাল, কণীৰ কাৰণে। সেইকাৰণে আমি ইয়াক পালন কৰিবলৈ লৈছোঁ। সেইকাৰণে আমি বৰ্তমান ৰাণীক্ষেত ভেকচিন দিছোঁ, আৰু আমি 14 দিনত আকৌ গাম্বৰু ভেকচিন দিম। যিহেতু আমি এইখিনি কণীৰ কাৰণে কৰিম, আমি মাংসৰ কাৰণে নকৰোঁ।
ৰাণীখেত ভেকচিনটো এই কাৰণে দিছোঁ যাতে সিহঁতৰ একো বেমাৰ আজাৰ নহওক। তো সেইটো কাৰণে সময়মতে আমি ইয়াক ভেকচিনটো দিয়াৰ অতিকৈ প্ৰয়োজন বুলি ভাবোঁ, যিহেতু আমি কণীৰ কাৰণে ইয়াক পালন কৰিম। আপোনালোকেও RIR মুৰ্গী পালন কৰিব পাৰে। আপোনালোকে RIR মুৰ্গী পালন কৰিলে অকল কণীৰ কাৰণে বুলিও নহয়, ইয়াৰ মাংসৰ কাৰণেও কৰিব পাৰে, যিহেতু ইয়াৰ মাইকীবোৰ ওজন হয় 2.5 কেজিৰ পৰা 3 কেজি আৰু মতাবোৰ মতা RIR মুৰ্গীবোৰ ওজন হয় 3 পৰা 3.5 কেজিৰ ভিতৰত। সেইকাৰণে মাংসৰ কাৰণেও আপোনালোকে কৰিব পাৰে। যদি আপোনালোকক RIR মুৰ্গী পোৱালি প্ৰয়োজন হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক। আমাৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া হৈ থাকিব। আৰু যিকোনো হাঁহ যদি আপোনালোকৰ প্ৰয়োজন হয়, হাঁহৰ পোৱালি, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক। আমাৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া হৈ থাকিব। আমাৰ তাত পাব লোকেল পাতি হাঁহ, খাকী কেম্বেল, ইণ্ডিয়ান ৰানাৰ, হোৱাইট পেকিন আৰু লোকেল মুৰ্গীৰ পোৱালি আৰু RIR মুৰ্গীৰ পোৱালি, বনৰজাৰ পোৱালি এনেকৈ পাব। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমি আপোনালোকক অতি সোনকালে পোৱালিবোৰ যোগান ধৰিম। যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে আমাৰ নতুন ভিডিঅ'বোৰ আপোনালোকৰ ন'টিফিকেশ্যন সোনকালে পাই যায়।